সোঁফালে গ'লে পাব আপোনালোকে গুপ্তেশ্বৰ মন্দিৰ। সোঁফালে গ'লে গুপ্তেশ্বৰ মন্দিৰ পাব। তো বলক যাওঁ টিকুট মানি পোৱালিকেইটা লৈ বৰশী মাৰিব। তো বলক যাওঁ মন্দিৰৰ ফালে আৰু তাতে বৰশীও মাৰিম, আপোনালোকক দেখাম শিঙৰি পাহাৰৰ দৃশ্য আৰু শিঙৰি মন্দিৰ। আৰু এইখনেই হৈছে গৰু গাঁও। তেনেকৈ আহি পাই গ'লোঁ শিঙৰি মন্দিৰৰ কাষত আৰু যাম নদীখনৰ ওচৰত বৰশী মাৰিবলৈ। তো বলক যাওঁ শিঙৰি পাহাৰৰ দৃশ্য এখন উপভোগ কৰোঁ। এইটো হৈছে আপোনাৰ গণেশ মন্দিৰ। প্ৰথম আহোঁতেই প্ৰায় চিৰি উঠি আহিব লাগে বহুত দূৰ। এয়া দেখিবলৈ পাইছে কপিলী গাই। শংকৰদেৱৰ গাইজনী আহি ইয়াতে গাখীৰ দিছে। এজন গৰু গাই, চৰি দমৰা। চাওক চাওক কাছৰ কাছৰ। আৰু এইটো হৈছে শ'ল মাছ। শ'ল মাছ আজি দেওবাৰ, কাম নাই, সেইকাৰণে বৰশী মাৰিব আহিছোঁ। টাইম পাছ। বহুত দিন হ'ল ভিডিঅ' দিয়া নাছিলোঁ আৰু আগৰ মোৰ ভিডিঅ'খিনি ডিলিট হৈ গ'ল। মাছ পাইছানে? নাই, এটা পাইছো চাইনা পুঠি এটা। চাইনা পুঠি ন? তোমালোকে পাইছা নাই? আমি ক'ত বৰশী মাৰি আছোঁ জানেনে? আমি শিঙৰি মেলা য'ত হয় তাত আমি বৰশী মাৰি আছোঁ। আমাৰ পাৰ্টি আহিলে শিঙৰি পাহাৰৰ কিনাৰত মাছ মাৰি আছোঁ।
চাইনা পুঠি টেং মাছ চাইনা পুঠি চাওক আপোনালোকে বৰশী তো এনেকৈ মাছ মৰাৰ পিছত ভিডিঅ'টো শেষলৈ আহিলে তো বিদায় ল'ব হ'ল তো ক্ষমা কৰি দিব কিবা যদি ভুল ভ্ৰান্তি হৈছে